সঁচাকে ই তাৰপৰা গৈ পেলাই মানুহখিনি আৰু হাঁহিছে হাঁহি পেলাই এনেই কলো ক'লে তাৰপৰা গ'ল তাৰপৰা নেক্সট এদিন আকৌ তেনেকে চিঞৰিলে সঁচাকে বাঘ আহিলে হাবিপা বাঘ আহি আকৌ চিঞৰিছে মানুহখিনি পিছত নাহিলে তেতিয়া চিঞৰিছে আৰু সঁচাকে আৰু এতিয়া বাঘ আহিলে যেতিয়া মানুহখিনি নাহে মানুহে কৈছে নাই সি মিছাকে কয় সি মিছাকে এনেই কৈছে সেই সঁচাকে সেইকাৰণে বাঘে আহি তাক খাই দিলে কাৰণে তাক হ'ব বোৱাৰী ইমান গৰমত আছে যে ফেনখন লৈ লোৱা নাই দেউতা বোৱাৰী নাই এনেইহে লোৱা নাই আৰু ৰ'ব ইমান গৰমত বহি আছে মই ফেনখন দি দিছো দেউতা কিবা জলপান চলপান দিও খাব নেকি নালাগে বোৱাৰী মোৰ এতিয়া ভোক লগা নাই মই ভোক লাগিলে কম বাৰু ঠিক আছে দেউতা এতিয়া চাহকণ খাই লওক ভোক লাগিলে ক'ব বাৰু আহা বাবা কিবা এটা তুমি খাই ল'বাহি মই এতিয়া একো নাখাওঁ মই ককাৰ ওচৰত সাধু শুনি আছো তুমি এতিয়া যোৱা হ'ব তেতিয়াহ'লে তুমি ককাৰ লগত একেলগতে খাবা দাদা ভালনে মদন তই আছোন না বহ বাবা তুমি ভিতৰলৈ যোৱাচোন মাক কবা আলহী আহিছে চাহ একাপ দিবলৈ দেই বহ হ'ব কেনেকুৱা কচোন খবৰ খাতি ভালনে ভালে আছো ইয়াতে ছোৱালীজনী ঘৰলৈ গৈছিল নে কেতিয়া আহিলেনো কিনো কবি গৈছিলোহে ছোৱালীজনী ঘৰলৈ বোৱাৰীজনীয়ে গৈ লৈ আহিলেগে বুজিছনে বোৱাৰী চাহকাপ আনা আকৌ আলহীলে তই কি সকামত আহিলি মই হৰ আহিছিলো দৰকাৰ এটা আছিলে অকণমান নাই নেকি ঘৰত মানে হৰে আছে আছো ৰ চাহকণ খাবচোন হ'ব খাম হেৰি ন বোৱাৰী হৰেশ্বৰ ওচৰলৈ আহিছিলে হৰেশ্বৰ মাইক দিবাচোন ঠিক আছে দেউতা তাৰপৰা ধান চান কাটিলি নে কাটিছো দুই এক আৰু মলা চলা মাৰিলি মই হোৱা নাই মাৰিম এইয়া কালি এফালে যোৱা কথা যে কৈছিলো যাব পাৰিবি নেকি যাব নোৱাৰিম পিছবেলাহে যাব পাৰিম পিছবেলা আহিম তই ওলাই থাকিবি গৈ থাকো যাওঁ দেই বক এই মানুহটো পাই একদম উপায় নাই আৰু এইটো মূৰত অকণো মান নাই হবলা এইটো হেৰি আপোনাক কিমান কৈছো মই এই দেউতাৰ লগত পাতক গৈছোন যোৱা সেই 10 লাখ টকাৰ কথা কি কথা কবলৈ আহিছা মই নোৱাৰো টকা চকা কথা কি কথা কৈছা হা এই টকা 10 লাখৰ কথা আছে গম পোৱা নে যদি গৈ দি দিয়েগে কি কৰিবা তেতিয়া তুমি খুৱাইছা তুমি পিন্ধাইছা টকা 10 লাখৰ কথা তোমাৰহে কথা আছে গম পোৱা নে যেতিয়া দেউতাৰ হাতত টকা নাছিলে তেতিয়া দেউতাক খেদি পঠিয়াইছিলা এতিয়া দেউতাৰ হাতত টকা কেইটামান আহিছে এতিয়া দেউতাৰ টকা কেইটা কেনেকে লওঁ সেইটো চিন্তা কৰি আছা যেতিয়া দেউতাৰ হাতত টকা পইচা কেইটামান নাছিলে তেতিয়া দেউতাক খেদি পঠিয়াইছিলা এতিয়া দেউতাৰ হাতত টকা হ'ল এতিয়া দেউতা ভৰি ধৰিব পৰা হ'লা এতিয়া কোনটো লাগে মই দেউতাক পইচা খুজিমগৈ নোৱাৰে খুজিব পইচা এতিয়া দেউতাকক তুমি নুখুজিলে নাই মই খুজিম পইচা যদি নিদিয়ে নহয় বুঢ়াই এবাৰ আকৌ ডিঙিত ধৰি বাহি কৰিম মই এইবাৰ যদি দেউতাক বাহি কৰি দিয়া কি কৰিবা তুমি ময়ো চাই ল'ম এবাৰ কি কৰিব পাৰা কি কৰিম এইবাৰ তুমি চাই থাকিবা টকা 10 লাখ যদি এবাৰ দিব নোৱাৰে বুঢ়াই কি কৰিম মই এবাৰ চাই ল'বা এনেকে নহব এইকো এটা ভাল শিক্ষা দিব লাগিব মই দাদাই কি কৰিছে আহা ভিতৰলৈকে আহা বৰ ৰ'দ পৰিছে আজি ৰ'দটো বেছি হৈছে ৰ'দ বোলে সাংঘাতিক ৰ'দ পৰিছে ফেনখনকে দি দিয়া বোৱাৰী
ভাল নে বোপা তোমাৰ? ভালে 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 ভাল ন? এতিয়া আহি বোৱাৰীয়ে খাটিবটি কেনে কৰিছে বাৰু আৰু কি আছে? ঠিকে আছে ন মোৰ বেজীটো কাম দিছে চাগে জানো পাই বেজী এটা দিছো আৰু বেজী এটা দিছো খানা বুলিয়ে ময়ো ধৰিব পৰা নাই পাই। ঠাণ্ডা পানী অকণ আনা আৰু তুমি বেলেগ পিয়া লাগিছে নহয় অ দাদা এই পানী এগিলাচ দি আহি আকৌ অ নিছো আনিলে ফ্ৰিজৰ পানী অকণমান আনিব কৈছো এই ফিউজৰ পানীকে আনিবা দেই। বৰ গৰমটো অ বেছি হ'ব গৰম আহিছে যে। অ আপুনি আহিলে আপুনি আহিছে বুলি মই গম নাপাওঁ নহয় লগ লগ। হ'ব হ'ব অ আপোনাৰ ভালনে ভালে আছো আৰু এতিয়া বৰ্তমান অ হেৰি নহয় অ। এই দেউতাৰ কামটো কিমান আগবাঢ়িছে বাৰু দেউতা কাম কি দেউতা কাম কেলে আপুনি দেউতাৰ যে 10 লাখ টকাৰ কথা কৈছিলে 10 লাখ টকা? কি 10 লাখ টকা? কি হ'ব বোৱাৰী? কি 10 লাখ টকা? কেলে আপুনি ভণ্টি ঘৰত থাকোতে এখেত আহিছিলে আপোনাৰ বোলে 10 লাখ টকা এটা ইঞ্চুৰেঞ্চ আছিলে সেইটো বোলে মিছতি হৈছিলে তাত বোলে আপুনি চহী এটা কৰিব লাগে অ সেইকাৰণেহে আপোনাক আনিছিলোগে মই তাৰপা কিহৰ মোৰ ইঞ্চুৰেঞ্চ আছে? কেতিয়া ইঞ্চুৰেঞ্চ কৰিছিলো মোৰ বোপা? দেউতা আপুনি ইমান চলাহী কৰিলে নহব এই পুতেকৰ ঘৰতে আছে পুতেকৰ ঘৰতে খাইছে 10 লাখ টকাটো পুতেকে পাব লাগিব মই কৈছো মোৰ কাৰণে তোমালোকে সংখ্যাখন নাভাঙিব মই লাগিলে ইয়াৰ পৰা গুচি যাব। এক্টিং কৰি নেদেখাবি বুঢ়া তোৰ কাৰণে এখন ঘৰ ভাঙিছে নেথাকো মই এখন ঘৰত ওলাই যাম এতিয়াই বাবা বোৱাৰীক ৰাখ তাই গুচি গলে এখন ঘৰ কি হব বাবা ৰাখ বোৱাৰীক। যাবলৈ দে দেউতা যাবলৈ দে সেই আৱৰ্জনাবোৰ থাকিলে এইখন ঘৰত আৰু অশান্তি হৈ থাকিব বোৱাৰী নাথাকিলে আৰু 10 জনী বোৱাৰী গোটাব পাৰিম মা দেউতা অবিহনে জানো মা দেউতা ঘূৰাই পাম বল বাবা ভিতৰলৈ বল কান্দি নাথাকিবি বল চাহ লওক খাওক দিয়া বহাচোন এই ছোৱালীজনী বা কেলে এনেকুৱা হল হয় চোৱাচোন বাৰু এই মানুহৰ আগত মানে নাক উলিয়াবলৈ লাজ লাগিছে গম পাইছানে এতিয়া জোঁৱায়ে ফোন কৰি কৈছে মই কি বুলি উত্তৰ দিওঁ তাইকতো আমি এনেকুৱা শিক্ষা দিয়া নাছিলো কোনোদিন হে এতিয়াতো সেই মাক বাপেক ঘৰৰ কথা দুখে ল'ৰা ছোৱালীয়ে যদি জগৰ লগাই মাক বাপেকে দুখে কিন্তু আমিতো সৰুৰে পৰাতো তাইকতো এনেকুৱা জগৰ মানে এনেকুৱা শিক্ষা দিয়া নাছিলো হা তাইক এনেকুৱা ধৰণৰ ছোৱালী এই সৰুৰেতো তাই ইমান অত্যাচাৰ কৰিব লাগে নেকি বাৰু হয়তো মোৰ ছোৱালী বুলি কবলৈকে লাজ লাগিছে গাঁৱত ওলাই যাব নোৱাৰা হলো ইটোৱে সোধে সিটোৱে সোধে তোমাক কিন্তু মই কৈ দিলো তাই যদি কেনেবাকে আহিবলৈ হয় তাইক এই জপনা পাৰ হবলৈ নিদিবা কিন্তু নহলে কিন্তু তোমাৰ কথা বেয়া হৈ যাব ঠিকে কৈছে দেউতা তাই ইয়াৰ জমিনৰ ভিতৰত সোমাব নোৱাৰিব কিন্তু তাইক উলিয়াই পঠিয়াই দিব লাগিব আপুনিয়ে দেউতা সেইখন ঘৰত কি খাবলৈ পোৱা নাই তাই সেইখন ঘৰত কি পিন্ধিবলৈ পোৱা নাই তাই কিয় এনেকুৱা কৰিব আপোনালোকক অপমান কৰিব কেলে কৰিব কিন্তু আমাৰ ইয়াৰ ভিতৰত কেতিয়াও আপুনি ঠাই নিদিব দেউতা কৈ দিলো আপোনালোকে সোমাবলৈ দিলেও তাইক মই সোমাবলৈ নিদিওঁ এইখন ঘৰত কোনোদিন মই ভবা নাছিলো তাই এনেকুৱা হ'ব বুলি তাই নিজৰ শহুৰ আগত ইমান কষ্ট দিব লাগে নে তাই ঠিকে কৈছিলে দেউতা তাইৰ কাৰণে মই কোনো এফাল ওলাই যাব নোৱাৰা হলো ভনীয়ে তোৰ তেনেকুৱা ভনীয়ে আমুক ভনীয়ে তামুক তেনেকে মোক লাজ দিয়ে শহুৱেকটো ডিঙিত থৈ উলিয়াই দিবলৈ লাজ নালাগিলে তাই হে কিয় এনেকুৱা সাহস পালে ভিনদেউক মই দেখিলে লাজ তই জপনা পাৰ নহবি তোৰ নিচিনা ছোৱালী এখন ঘৰত ঠাই নাই চালা নিজৰ শাহু শহুক তই সন্মান কৰিব নাজানো তোকতো আমিতো সেইবিলাক শিক্ষা দিয়া নাছিলো হা তোক আমি কোনোবা দিনা সৰুৰে পৰা কি তেনেকুৱা শিক্ষা দিছিলো নেকি এঘৰলৈ বিয়া দিয়াৰ পিছত তই সৰু শাহক এনেকুৱা কৰিবি অত্যাচাৰ কৰিবি হা তোক আমাৰ ছোৱালী বুলি চিনাকি দিবলৈ ঘিণ লাগে লাজ লাগে এই জমিনত তই ভৰি দিব নোৱাৰ এতিয়া তই ইয়াৰ পৰা উভতি যা ঠিকে কৈছে দেউতা তই ইয়াৰ পৰা উভতি যা য'ৰ পৰা আহিছ তই তালৈ যা তই নহয় দেউতা মই এইখন ঘৰত ঠাই নিদিলে মই ক'ত যামগৈ দেউতা ক'ত যাও কি কৰ সেইটো তই জানিবি
কিন্তু তোৰ নিচিনা ছোৱালী এইখন ঘৰত ঠাই নাই। তই মোৰ ছোৱালী নহয়, তোৰ মোৰ ছোৱালী নহয় বুলি মই মনৰ পৰা মচি দিছো। তই মোৰ ছোৱালী নহয়। এইজনী তোৰ বোৱাৰীয়ে। আজি মোৰ ল'ৰা এটা, তই যদি এই বোৱাৰীয়ে যদি আজি মোৰ লগত তই শহুৰৰ লগত যিটো কৰিছ, আজি এই বোৱাৰীয়ে যদি মোৰ লগত কৰিলেহেঁতেন তেতিয়া মই কি কৰিলোহেঁতেন, কলৈ গলোহেঁতেন? তোৰ কাণ্ড জ্ঞান আছে নাই? সেইটো শহুৰটোৰ ল'ৰা এটাই আজি তই যে শহুৰৰ ওপৰত ইমান অত্যাচাৰ চলাইছ, আজি সেই শহুৰটো ক'ত যাব, ক'ত থাকিব? তোক মই এইবোৰ শিক্ষা দিছিলো সৰুৰে পৰা? এইখন ঘৰত তোৰ কাৰণে ঠাই নাই। তই ক'ত যাও কি কৰ সেইটো তোৰ মেটাৰ। তই বেগেতে ইয়াৰ পৰা আঁতৰ, তই কুকুৰা পৰা আঁতৰ, তই ইয়াৰ পৰা। মা তই কিবা এটা নকওঁ কেলে? কি কম, তোক মোৰ ছোৱালী বুলি কবলৈ লাজ লাগিছে। মনৰ পৰা তোক মুচি দিছো। শুনিলি নহয়, আমাৰ এইখন ঘৰৰ কাৰো অন্তৰত তোৰ কাৰণে ঠাই নাই। তই য'ত যাও, ক'ত যাও, কি কৰ, ক'ত থাক, এইটো তোৰ কথা। কিন্তু তই এতিয়া ইয়াৰ পৰা বাহিৰ হ, এতিয়া এই মুহূৰ্ততে বাহিৰ হ। যা তই যাগে যা, তোৰ পাৰিছ তোৰ তালৈ যাব। আমাৰ ইয়াত জমিনত ভৰি দিব নোৱাৰি। নেপায় ভণ্টি, নেপায়। সকলো মাক দেউতাক একেই ভণ্টি। ছোৱালীবোৰ এখন ঘৰলৈ বিয়া হৈ যেতিয়া ওলাই আহো, সেই আমাৰ স্বামী ঘৰখনহে আপোন। শহু শাহুহে আমাৰ মা দেউতা হয়। এইখন তোমাৰ ঘৰ নহয়, এইখন ঘৰহে তোমাৰ আচল ঘৰ। শুনিলি, এজনী তোৰ বোৱাৰীয়ে হয়। এই বোৱাৰীয়ে কোৱা কথাটো তোৰ মাথাত সোমাল নে? তোৰ জ্ঞান হবনে এতিয়াও? তোক আমি এইবোৰ শিক্ষা দিছিলো। এইখন ঘৰত তোৰ কাৰণে ঠাই নাই। তোক সেইদিনা উলিয়াইছো, যিদিনা তোক বিয়া দি ইয়াৰ পৰা উলিয়াই দিছো, সেইদিনা তোক উলিয়াই দিছো। আৰু এইখন ঘৰত তোৰ এতিয়া ঠাই নাই। গতিকে তই এতিয়া বাহিৰ হ। য'ত যাও, যি কৰ, মৰ কৰবাত কিবা কৰ, সেইটো তোৰ কথা। তোৰ কাৰণে আমাৰ অন্তৰতো ঠাই নাই আৰু এই ঘৰতো ঠাই নাই। গতিকে তই এতিয়া যাব পাৰ। যা বেগেতে ইয়াৰ পৰা তই ইয়াৰ পৰা যাগে। এজনী আকৌ কি হলো? দেউতা মোক ক্ষমা কৰি দিয়ক দেউতা। মোৰ বহুত ভুল হৈছিলে, মোক ক্ষমা কৰি দিয়ক দেউতা। তুমি ইয়াৰ পৰা ওলাই গৈছিলা নহয়, আকৌ কিয় ঘূৰি আহিলা? আকৌ বেগেত ওলাই যোৱা ইয়াৰ পৰা। উঠাচোন, উঠা। কি হৈছে কথাটো কোৱাচোন। দেউতা এতিয়া এইবোৰ অন্য কথা সুধি লাভ নাই। এই মাত্ৰ ইয়াৰ পৰা বাহিৰ হৈ যাবলৈ কওঁ। কোৱাচোন, তই যিটোৰ ওপৰতে মাত মাৰি নাথাকিবি। দেউতা মোৰ বহুত ভুল হ'ল। আপোনাৰ ওচৰত মই বহুত অপৰাধ কৰিছো। আপুনি মোক মাফ কৰি দিয়ক দেউতা। এতিয়া সেইবোৰ ফুচুলোৱা কথা ইয়াত মাফ নহব। মই আকৌ ওলাই যাবলৈ কৈছো, ইমিডিয়েট ওলাই যোৱা। এইখন দেখিছ, একে পাত চৰে মাৰে বাপেৰে বিয়া দেখি যাবি। আপুনিও ক্ষমা কৰি দিয়ক, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই আজিহে বুজি পাইছো মোক দেউতাই জ্ঞানৰ চকু ফুল খোৱালে। মই বেয়া মানুহ, মোক সেইকাৰণে ল'ৰাই মোক বেয়া মানুহ বুলি কৈছিলে। মই আজি বাৰু তেনেকুৱা ভুল নকৰো। দেউতা আজিৰ পৰা আপোনাক মোৰ নিজৰ দেউতা বুলি ভাবিম। আপুনি মোক মাফ কৰি দিয়ক দেউতা। নেকানে বিয়ে পাগলীজনী, নিজৰ সন্তানে দুখ লগালে মাক দেউতাকে মাফ নকৰাকে থাকে জানো? তই মোৰ বোৱাৰী নহয়, তই ছোৱালীহে। তই মোৰ সদায় ছোৱালী হৈয়ে থাকিবি। দেউতা আপুনি কি কৰিলে? মই সঁচাকে কৈছো বোৱাৰী, মোৰ কোনো ইঞ্চুৰেঞ্চ নাই। বোৱাৰী তুমি ইমান নিষ্ঠুৰ নে? তুমি টকা পইচা ইনকাম কৰিব নোৱাৰাকে বিধতাক তুমি ঘৰৰ পৰা খেদি পঠিয়াইছা। মই আপোনাৰ একো কথা নুশুনো। উঠক বেগেৰে ইয়াৰ পৰা বুলি কৈছো, উঠক। হ'ব যাওঁগে। মিছা কথা কৈ মোক মন ঘূৰাবলৈ আহিছিলে।
তোমাৰ নিচিনা মাইকী মানুহ এইখন ঘৰত কোনো প্ৰয়োজন নাই। এই মুহূৰ্ততে তুমি এইখন ঘৰৰ পৰা বাহিৰ হৈ যোৱা। যিজন দেউতাই মোক সৰুৰ পৰা লালন পালন কৰি ডাঙৰ দীঘল কৰিলে, সেইজন দেউতাক তুমি ঘৰৰ পৰা বাহিৰ কৰিব বিচাৰিছা। কৰিমেই আৰু কৰিম। চালা বুঢ়াই 10 লাখ টকা পাই জীয়েকক দিছে। মোৰ ঘৰতে থাকিব, মোৰ ঘৰতে খাব, আকৌ টকা পইচা জীয়েকৰ ঘৰত দিব। উলিয়ামেই, বুঢ়াক এইখন ঘৰৰ পৰা বাহিৰ কৰিমেই। মই কৈছো তুমি এই মুহূৰ্তত এই ঘৰৰ পৰা তুমি বাহিৰ হৈ যোৱা। যামেই, নাথাকো মই এইখন ঘৰত। কি হলো তহঁতৰ ইমান হুলস্থুল হৈছে যে? কি হৈছে? দেউতা, আজিৰ পৰা এইখন ঘৰত যিখিনি জাবৰ জোথৰ আছিলে মই সেইখিনি বাহিৰ কৰিব খুজিছো। কি হ'ল? মই যাবই হলো এতিয়া এইখন ঘৰত। নাথাকো মই এইখন ঘৰত। মনু, এইফালে আছো বেগেনে। বাবা বাবা মোক লৈ তহঁতি হাই কাজিয়া নকৰিবি অ। তই মোক লৈ সংসাৰখন নাভাঙিবি অ। লাগিলে মই এইখন ঘৰৰ পৰা গুচি যাম, তথাপিতো তহঁতৰ সংসাৰখন নাভাঙিবি অ। হ'ব বুঢ়া, তই থাক এইখন ঘৰত। মই ইয়াত যাবইহে, নাথাকো মই এইখন ঘৰত। এক্টিং কৰি দেখাবলৈ আহিছে। মুনু তহঁতক মাতিছো, শুনিছানে নাই? গৈছো অ। বল, নাথাকো আমি এইখন ঘৰত। যাওঁ ককা ঘৰলৈ, বল। নেযাও তোমাৰ লগত, তুমি ভাল মানুহ নহয়। নেযাওঁ হা? নেযাওঁ, তহঁতক কোনে শিকালে? নেযাওঁ হা? মাৰিবা, নেযাওঁ। মাৰিছা, তহঁতক কোনে শিকালে?